আপোনালোকক আচৰিত কৰি তোলা কিছুমান ৰহস্যময় তথ্য আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ এই মইমুন টেকনিকেল চেনেলটোৰ যোগেদি আপোনালোকৰ কণ কণ ল'ৰা ছোৱালী আৰু আপোনালোকে নিজে নজনা কিছুমান তথ্য জানিবৰ কাৰণে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় আনন্দ উপভোগ কৰিব। তেন্তে বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট 1। বন্ধুসকল, আজিকালি পৃথিৱীত সকলো ক্ষেত্ৰতে কম্পিটিশ্যন নহ'লে হয়তো আপুনি জীৱনত ছাকচেছ হ'ব নোৱাৰিবও পাৰে। ঠিক তেনেকৈয়ে চাইকেল, গাড়ী, মটৰচাইকেল, ঘোঁৰা আদি নানা ধৰণৰ কম্পিটিশ্যন চলিয়ে থাকে। আপোনালোকে জানি থওক, পৃথিৱীত প্ৰথম মটৰচাইকেল ৰেচ 11 জুন 1895 চনত আৰম্ভ হয়। এই ৰেচত আচৰিত হ'বলগীয়া কথা হ'ল যে যিজন ব্যক্তিয়ে প্ৰথম স্থান পাইছিল তেওঁক জয়ী বুলি ঘোষণা কৰা হোৱা নাই। তৃতীয় স্থান যিজন ব্যক্তিয়ে পাইছিলে তেওঁকহে জয়ী বুলি ঘোষণা কৰিছিল। তেওঁৰ নাম পাল কচলিন আছিল। ফেক্ট 2। সাগৰৰ তলিত বা ভিতৰত বহু ধৰণৰ গছ-গছনি, মাছ, জীৱ-জন্তু আৰু কীট-পতংগ আছে বুলি আপোনালোকে জানে। কিন্তু বন্ধুসকল, আপোনালোকে হয়তো নাজানিব পাৰে বা বহুত কম সংখ্যক লোকে জানিব পাৰে যে সাগৰত এনেকুৱা এবিধ মাছ আছে যি 1400 কিলোগ্ৰামৰো অধিক হ'ব পাৰে। ইয়াৰ নাম হুৱেল মাছ। এই মাছ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ দিলটো প্ৰায় এটা মানুহৰ সমান। এই দিলটোৰ ওজন 180 কিলোগ্ৰাম। ফেক্ট 3। বন্ধুসকল, আপোনালোকে জানেনে ব্ৰিটেইনৰ ইঞ্জিনিয়াৰ ছাৰ ক্ৰিষ্ট'ফাৰ ক্ৰকেডেল নামৰ বৈজ্ঞানিকজনে পোন প্ৰথমবাৰৰ বাবে এনেকুৱা এখন বাহন তৈয়াৰ কৰিছিল যিখন পানীতো চলে আৰু মাটিতো চলে। এই বাহনখনৰ নাম হোৱৰক্ৰাফ্ট। ফেক্ট 4। যেতিয়াৰ পৰা পৃথিৱীত টেলিভিছনৰ সৃষ্টি হ'ল তাৰ পিছৰ পৰাই নানান ধৰণৰ টিভি চেনেল বনোৱা হ'ল। এই চেনেলৰ ভিতৰত কাৰ্টুন চেনেলো বনোৱা হ'ল। আপোনালোকে জানেনে কাৰ্টুন চেনেলত মাত দিয়া প্ৰথম ব্যক্তিজন কোন? আহক তেনেহ'লে জানি থওঁ। তেওঁৰ নাম হ'ল ডোনাল্ড ডক। এই ব্যক্তিজনে 50 বছৰলৈকে কাৰ্টুন চেনেলত নিজৰ মাত বা আৱাজ দিছিল। ফেক্ট 5। বন্ধুসকল, আমি সকলোৱে নিজৰ স্বাস্থ্য সবল আৰু সুৰক্ষিত হৈ থাকিবৰ কাৰণে শৰীৰৰ কিছুমান ধৰণৰ ব্যায়াম কৰোঁ। কিন্তু বহু লোকে মাত্ৰ শৰীৰটোকহে চৰ্চা কৰে, কিন্তু মগজুৰ কাৰণে কোনো ধৰণৰ ব্যায়াম নকৰে। আপোনালোকে জানি থওক যে চেষ্ট খেল বা যাক আমি দবা খেল বুলি কওঁ, এই খেল খেলিলে মানুহৰ মগজুৰ ব্যায়াম হয়। মগজুৰ ব্যায়াম নকৰিলে মগজুৰ দিনক দিনে বুদ্ধি চুটি হৈ যায়। গতিকে আপোনালোকে যিমান পাৰে বেছিকৈ চেষ্ট খেলক আৰু চেষ্ট খেলি নিজৰ বুদ্ধি ভ্ৰষ্ট নকৰাকৈ জীৱনত কৃতজ্ঞ হ'বৰ কাৰণে আগবাঢ়ক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বিশেষভাৱে আনন্দ উপভোগ কৰিছে। আৰু মোৰ এই চেনেলটোৰ যোগেদি যদি আপোনালোকে কিছু সংখ্যক হ'লেও জ্ঞান আহৰণ কৰিছে বা ভাল পাইছে, তেন্তে হ'লে মোৰ এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটোৰ বেল আইকনটি দবাই অল চিনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।